দিনত আহোঁতে সিমান মানুহ নাছিলেই, কিন্তু পিছবেলা আহি দেখিছোঁ গাড়ী একেবাৰে লাইন লাগি আছে। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? চব ঠিকে চলিছেনে? মাগুৰী বিল ফালে বহুত দিন অহা নাছিলোঁ, তাকে বোলো আজি তালৈকে গৈ আহোঁ। বিলখন সঁচাকৈয়ে বহুত ধুনীয়া কৰিলে দেই, আগতে এনেকুৱা পৰিৱেশ দেখাই নাই। এই ৰুমবোৰ যে দেখিছে, এইবোৰত থকাৰ ব্যৱস্থাও আছে, কিন্তু এটা ৰাতিৰ কাৰণে 1500 নে 2000 বুলি কৈছিল, সেইটোহে পাহৰি থাকিলোঁ। বাকী ভিউটো চাওকচোন, কি চালিয়া ভিউ। পিছে আপোনালোকে ইয়ালৈ আহিলে নাই? কমেণ্ট কৰি জনাবচোন। আহিলে যদি ঠিকে আছে, কিন্তু নহাসকলৰ কাৰণে কৈছোঁ, আহক সোনকালে, এই ঠাইডোখৰ মিছ নকৰিব। ইয়াত আপোনালোকে বটিং, কেম্পিং চব পাব। কেম্পিঙৰ কথাটোতো ক'লোৱে, বাকী যদি আপোনালোকে নাও উঠিব বিচাৰে তেন্তে এখন নাও 800 পৰা 1500 ভিতৰত আছে, যোনখন পচন্দ হয় আৰু সেইখনতে যাওক। বাকী এড্ৰেছটো জানে নহয়? ঠিক আছে, নাজানে যদি কৈয়ে দিছোঁ। বিলখন আমাৰ তিনিচুকীয়া বাৰেকুৰিত আছে। বাৰু, তাত আমি বেছি দেৰি নাথাকি আকৌ বেলেগ এটা জেগালৈ আহিলোঁ। একে মাগুৰী বিলৰ কিনাৰতে, কিন্তু ছাইডটোহে বেলেগ। তাৰপিছত বোলো ভোকো লাগিব ধৰিলে, কিবা এটা খাই লওঁগে, কিন্তু সেই দোকানতে নাখাই বস্তুবোৰ পেক কৰি লৈ আহিলোঁ। বোলো নদী কিনাৰতে খাওঁগে। সেইদিনাখন বৃহস্পতিবাৰ আছিলে, তো মই মাছ মাংস নাখাওঁ কাৰণে তাহাঁতেও নাখাওঁ বুলি ক'লে, সেইকাৰণে ৰুটি চব্জিকে লৈ আহিলোঁ। সকলো ক্ষেত্ৰতে ইমান মিলাবলৈ চেষ্টা কৰক কাৰণে তহঁতক ভাল লাগে। আমাৰ এটাই নিয়ম, যিটো জেগালৈ গৈছোঁ সেই জেগাটো কেতিয়াও লেতেৰা হ'ব নালাগে। তো যিমান যাব ওলাই শেষত গোটেইখিনি এঠাইত গোটাই লৈ জ্বলাই থৈ আহোঁ। তাৰপিছত নাও উঠিবলৈ মন গ'ল, আকৌ মাগুৰী বিললৈ আহিলোঁ, কিন্তু যিমানহে মানুহ দেখিছোঁ নাও পাম যেন লগাই নাই। বাৰু আজিলৈ সামৰিছোঁ, বাকী নাও পালোঁ নে নেপালোঁ সেই কথাটো আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'টোত গম পাব।